Hello guys, namaskar. To এতিয়া আমাৰ হৈ গ'ল ওলাই মেলি এতিয়া যাম জগন্নাথ আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে। এই পাকেটটো কেটকা? পাকেটটো 10 টাকা। ও এটা দি আছে। আমি প্ৰসাদ চকাত লৈ ল'লোঁ তো এতিয়া আমি গৈ থাকোঁ মন্দিৰলৈ আৰু মন্দিৰ কোনফালে যাব লাগে কি কৰিব লাগে আপোনালোকে আহিছে চাগে বহুতে আৰু নাই অহা যদি মোৰ ভিডিঅ'টো চাই ল'ব ক'ত কেনেকৈ কি কৰিব লাগে মই পাৰিলে জনাই দিম আপোনালোকক সকলোকে তো চাব প্লিজ আপোনালোকে মোৰ ভিডিঅ'টো এবাৰ চালে গম পাই যাব ক'ত কি আৰু ইয়াৰ এতিয়া ফুল চুল লৈ ল'লোঁ চাকি তাকি লৈ ল'লোঁ প্ৰসাদ চকাত লৈ ল'লোঁ তো এতিয়া আমি গৈ থাকোঁ এইফালেদি আমি আহিছিলোঁ আৰু এতিয়া এইফালে মানুহজনী হালধীয়া কাপোৰ পিন্ধি আহিছে দেখিছে নহয় আপোনালোকে এইফালেদি আমি এতিয়া সোমাই যাম ভিতৰ ভাগলৈ ইয়াৰ লগত আছে বুলি দিয়ক এয়া আমি আহি আছোঁ আৰু থালি চালি লৈ একদম চাকি তাকি ধূপ চুপ লৈ মেলি আহি আছোঁ আৰু কি ক'ব আৰু এতিয়া এফালে গৈ থাকোঁ ইমান ধুনীয়া ধুনীয়া পেইণ্টিং কৰি আছে ইয়াত মানে আৰু ধুনীয়াকৈ গৈ আছে আপোনালোকে আহক চবেই এবাৰ চাবলৈ জগন্নাথ মন্দিৰ আৰু ইয়াত মই কি ধৰক কি কৰি গৈ আছোঁ দাদাই পিছফালৰ পৰা সেইকেইখন পেইণ্টিং বহুত ধুনীয়া লাগিছে কিন্তু আৰু ভিডিঅ'টো মোক দাদাই কৈ দিয়ে ইমান বেছি ভাল নহ'ল হ'লেও আপোনালোকে এবাৰ চাব আৰু এই মন্দিৰ ভিতৰলৈ সোমাই যাওঁতে এইফালে চেণ্ডেল খুলিবলৈ যাব লাগে ইয়াতে চেণ্ডেলযোৰ খুলি মই ইয়াত
ময়ো সোমাই আহিলোঁ আৰু এইফালে দাদাক বেগটো দিলোঁ আৰু যিহেতু চাকি ধূপ ধূনা আনিছিলোঁ ইয়াতে জ্বলাব লাগে আপোনালোকে চাই লওক ইয়াতে জ্বলাব যদি কোনোবা জগন্নাথ মন্দিৰ আহে নতুনকৈ তেতিয়া চাকি তাকি জ্বলোৱা থাকে আৰু ময়ো বহিলোঁ চাকি ধূপ জ্বলাওঁ চাকি ধূপ জ্বলোৱা হৈ গ'ল আৰু এতিয়া মই ওপৰলৈ যাওঁ ওপৰৰ মন্দিৰটোত গৈ পেলাই দক্ষিণা এটা দি আহোঁ আৰু তাতে ফুট চুট ল'ম আৰু গৈ পেলাই নহ'লে ভালেই নালাগে খাবলৈ আহিছিলা নি বাৰু তুমি ভিতৰলৈতো নগ'লে পূৰা বাহিৰত খাই আছে লাইটখিনি জ্বলাই দিছে এতিয়াহে ভাল লাগিছে ইয়াত জগন্নাথ একো ভাল নালাগে আৰু কি ভাল লাগে হল নেকি অ' গাইজ চাওকচোন গোটেইখন ফটো মাৰত একদম বিজি হৈ আছে আৰু খোৱা নাই কি হ'ম বুলি ভাবিছিলোঁ খোৱা নহ'ল ভালকৈ চাই যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্ট এটা কৰি জনাই দিব মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে তেনেহ'লে আজিলৈ বাই বাই